36,000 চুনা লাগি গেল। এই চিটি চেণ্টাৰত কি ল'বি তহঁতে? ডাঙৰ এটা ল'ব। So hey everyone and welcome back again to this channel for fight new video new morning and চাব পাৰে পুৰা গুৱাহাটী আজি ৰাতি ইয়াতে আছিলো এতিয়া মানে শুই উঠিলো ন জাষ্ট সেইবাবে মানে ষ্ট্ৰেছ হোৱা নাই শান্তি কা পৰিবেশ কালিৰ কেছটো মই একদম সুন্দৰভাৱে কৈছো এতিয়া কি হৈছিলে কালি আমাৰ গুৱাহাটী অহা প্লেন নাছিলে মৰ্নিঙত এণ্ড চবেও মানে বিচনাত শুই আছিল ব্লগ বন ৰহা হে থোৰা সা বননে দো না মৰ্নিঙৰ পৰা এনেকৈ বৰষুণ দিছিল ন পুৰা কটো ওলাব মনে নাছিল ফোন কৰি কেনে ওলাই আহিলো আৰু ন 10টা মানত ঘৰৰ পৰা ওলাই তাৰপিছত এনেকৈ ফোন কৰি আহি গ'লো তামোলপুৰৰ পৰা আৰু বাছ উঠিলো তাতে এনেকৈ দেৰি হৈ গ'ল বাছ উঠি আহি ৰঙিয়াত বহুত দেৰি ৰখিলো প্ৰায় 1.5 আৱাৰ্ছ মান ৰখিছো তাৰপিছত বাছ উঠিছো এনেকৈ আহোঁতে গুৱাহাটী 4:30 মানতহে পাইছো গুৱাহাটী ত' 4:30 মানত পালেতো ইফালে দোকানবিলাক কালি আৰু বন্ধ কৰি দিছে কাৰণ যোৱাকালি সূৰ্যগ্ৰহণ আছিল যিহেতু সেইবাবে মানে পুৰা বন্ধ কৰি দিছিলে আৰু এখন দোকান আছিলে সেইখন খুলি দিছিলে ভিডিঅ'ত চাব পাৰে সেইখন খুলি দিছিলে বা তাতে কাৰেঞ্চি নাই বুলি কৈছে কাৰেঞ্চি লেট সেইবাবে আমি নললো আৰু তাৰ পৰা ত' আৰু যাম ভালকে দোকানবিলাক চাম কি আছে কি নাই আৰু বেলেগ বস্তু কিবা কিবি ল'বলগীয়া আছে So guys, we are ready to ready হৈ গ'ল এণ্ড এইখন আমাৰ ZX টেঙাৰ তাতে খাৰা হৈ আছে এইখনো লৈ যাম বেগটো লৈ লোৱা ভালকৈ ওলাই দিলোঁ পুৰা আমি এতিয়া চিটি চেণ্টাৰত সোমাম এইটো চাব পাৰে আগত এই চিটি চেণ্টাৰত কি ল'বি তহঁতে আৰু Samsung S20 Ultra কিমান পইচা আছে তো আছে বহুত ই জাঙা ল'ব এটা বেলেগ নলয় আৰু মার্কেট বন্ধ কেটা খুলবো মই কৈছো না আমার ভাগ্যই ফুটা বলি আই গেল পুরা দোকান সোমা আমি এই মালটো লৈ ললো ন 36,000 চুনা লাগি গেল হয় না নহয় এণ্ড এতিয়া আমাৰ 1 টাকা পইচাও নাই ঘৰত যাবা কেনেকৈ যাওঁ পাত্তা নাই ট্ৰেইনৰ টিকেট বা কেনেকৈ কাটো ওকে চ' এতিয়া মানে সময় হৈছে একটা 42 মান এনেকুৱা কিবা এটা হৈছে বহুত দিনৰ মূৰত আজি 5 দিন মান হৈছে চাগে চ' 5 দিনৰ মূৰত আজি মানে ব্লগ কণ্টিনিউ কৰোঁ কি মানুহ আৰু মই ন 5 দিনৰ পিছত মানে ব্লগ কণ্টিনিউ কৰোঁ ত' এই বাদে এইবিলাক আৰু এটা বম বস্তু দেখাই দিছোঁ এইয়া আমাৰ নিউ ফেমিলি মেম্বাৰ এই গৌমাতা এচা হে খবৰ আজি আমাৰ নিউ ফেমিলি মেম্বাৰ এটা আহি গ'ল চ' বহুত ধুনীয়া মানে কিউট ভাল লাগে আৰু এনেকে মানে সব বস্তু একেলগে থাকিলে তো একে নহয় কি বুঢ়াকে শুনি আছে চাওক নাইচ তেৰা হি বেটা হে ৰে বাবা সেইটো বস্তু কি আছিল আৰু কিমান লৈছিল ক'ত ইউজ হয় সব কৈছো মই এতিয়া লাহেকে ওকে গাইস লেটস গো চলো আভি তো গাইস ফাইনালি আহি গলো বৰ্মনহঁতৰ ঘৰ এণ্ড অলপ মানে বহিলো আহি কিনে মই বস্তুটো দেখাইছো এণ্ড টান ইফালে চাব পাৰে এইটো হ'ল গিম্বল কেমেৰা গিম্বল মানে এইটো এতিয়া আমি পুৰা এইবাৰ বিয়া চিয়া এনেকে হিলাই দিম পুৰা ন মানে ভিডিঅ'ৰ যি কাম আছে অল এভৰিথিং আমি এইবাৰ এনেকে বনাই দিম আৰু ন কাৰণ এইটো বস্তু মেইন ভিডিঅ'ৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে ই মোবাইলত কানেক্ট কৰি ইফালে পুৰা বেং মাৰি আছে দে এই চা গাইস মোবাইলটো যদি আমি এনেকে দিওঁ না পুৰা উঠি যায় চা চাবা ইয়া নে ওইয়া আবে কি বস্তু বে ন ইয়া একদম ভেৰি ডেঞ্জাৰাছ কেনে লাগিছে পষ্টটো কৰিব বাকী মই এতিয়া ফিচাৰ্ছ কেইটামান কৈ আছো যদি কোনোবাই নাজানে এণ্ড ইয়াতে চাব পাৰে PAN লিখা আছে পেন মানে এই মানে এনেকে আৰু পেন PAN এই বেলেগটো নাভাববি তই জাঙিয়া পেন নহয় চাও পেন মুদাৰ পিছত এম এটা বুটন আছে না পেন এণ্ড টিল পেন মানে এনেকে ঘূৰা আৰু এই ওপৰত টিল FPV मतलब फ्लाइंग ड्रोन या सो এতিয়া মানে কেইটামান সিনেমেটিক শট এনজয় কৰা ইডাল গিম্বল দি লোৱা ओके गाइस ভিডিওটো চাই কিনে পালে সেইটো কমেন্ট কৰি জনাই দিব এণ্ড এতিয়া আমি চাহ খাওঁ বঢ়িয়াকে বনাই দিলে খুৰীয়ে আমাৰ তো এতিয়া খাই কিনে ঘৰত যাওঁ আৰু টাটা বাই বাই